আজি যে বাই ইলেকশ্যন হ'বলৈ গৈ আছে সেইটোত ভেটি মজবুত কৰাই নহয়, আমি অলৰেডি জিকিয়ে আছোঁ। কাৰণ আপোনালোকে সকলোৱে জানে যে দুটা পাৰ্টিৰ যি কাৰ্যকৰ্তা আজি আপোনালোকে উৎসাহ ইয়াতে চাইছে, তাতে এনেকৈ জল পটপট যে এইখন চিট আৰু বেলেগৰ হাতত নাযায়। এইটো আমাৰ যৌথ যুক্তিত আমি আমাৰ প্ৰাৰ্থীক জিকাই ল'ব পাৰিম, সেইটোত কোনো ডাউট নাই। বিভিন্ন দলৰ পৰা যেনেকৈ পাইছোঁ তৃণমূলৰ যিখিনি কাম কাজ ইমান দিনে মানুহে চাইছে, আৰু অসমত কিবা বিশেষকৈ আমাৰ BTC অঞ্চলত তৃণমূলৰ কি ভেটি আছে আপোনালোকে নিজেও গম পায়। তেওঁলোকে আজিলৈকে ডিষ্ট্ৰিক্ট কি বাদ দিয়ক, তেওঁলোকে আজিলৈকে ডিষ্ট্ৰিক্টৰ সভাপতি কোন তেওঁলোকে এইটো ডিক্লেয়াৰ কৰিব পৰা নাই। তো তেওঁলোকে ইলেকশ্যন আহিব, এনেকৈ TMCৰ দৰে আৰু হাজাৰটো দল আহিব, তেওঁলোকে নিজৰ প্ৰপোগেণ্ডা চলাব। এইটো নৰ্মেল বিষয়। ভাৰতীয় ৰাজনীতিত যি ৰাজনীতিত আমি বাস কৰি আছোঁ, ইয়াতে গণতান্ত্ৰিকভাৱে সকলো পাৰ্টিৰ অধিকাৰ আছে। তেওঁলোকেও আহিব, তেওঁলোকে আহি বেছিকৈ বেছি হয়তো পাৰ্টি এটা দিব পাৰে, কিবা কাক ছাপোৰ্ট কৰিব পাৰে। সেইটোৰ বাহিৰে তেওঁলোকৰতো কোনো ইয়াতে এক্সিষ্টেঞ্চ নাই। আৰু TMC আমাৰ ইয়াতে কোনো গুৰুত্বপূৰ্ণ ভূমিকা আগতো নাছিল, এতিয়াও নাই, বৰ্তমানো নাই, আৰু ভৱিষ্যতো নক'ব। কনফাৰ্ম। প্ৰথমতে আপোনালোকে এই কথাটো বুজিব লাগিব দুটা ফালে। আজি এটা খালী মাটি আছে, মই গৈ ঘৰ বনাইছোঁ, এইটোতো এনেও ইলিগেল। আৰু ইলিগেল মানুহ যিকেইজনে তেওঁলোকৰ ঘৰ বান্ধিছিলে সেইটো জেগাত, চৰকাৰে তেওঁলোকক বাৰম্বাৰ জাননী দিছে যে আপোনালোকে এইখিনি জেগা এৰি দিয়ক, এইটো বেলেগ এটা কামে গভৰ্ণমেণ্টে ইউজ কৰিব, তেওঁলোকে এৰা নাই। তো ৰাজনৈতিক আৰু এইটো বঢ়াৰ কাৰণে বহুত দল সংগঠনে বিভিন্ন পাৰ্টিয়ে এইটো এটা উচ্চতামূলক বহুত কমেণ্ট কৰি আছে। কিন্তু গভৰ্ণমেণ্টৰ দায়িত্ব যিখিনি গভৰ্ণমেণ্টে আগতে তেওঁলোকক জনাইছিল, বাৰম্বাৰ তেওঁলোকে জনোৱাৰ পিছত তেওঁলোকে একো ষ্টেপ লোৱা নাই। তাৰ পিছত গৈ তেওঁলোকক অভিযান যিখিনি চলাব লগা হৈছে সেইটো দৰকাৰ নিমিত্তে কৰা হৈছে। আৰু তাতে তেওঁলোকৰে বহুত মাটি এতিয়ালৈকেও তেওঁলোকে বেদখল কৰি আছে। সেই বেদখল মাটিটো তেওঁলোকে বহুতে কেছ দিছে, 200 পৰিয়ালে। সেই কেছ যিখিনি দিছে গভৰ্ণমেণ্টে তেওঁলোকক হাত দিয়া নাই। কিন্তু আন মাটিবোৰ যিকেইটা 4,500 বিঘাৰ বা 7,000 বিঘাৰ কথা শুনি আছোঁ, ইমান বহল মাটি, তাতে হাজাৰো নিবনুৱা কাম কৰি তাত খাব পাৰিব। এই মাটিটো আমি কিয় বেলেগ এটা কাৰণত, যোন নেকি তাতে কোনো এক্সিষ্টেঞ্চ নাই, তেওঁলোকক আমি কিয় তাতে বহিবলৈ সুযোগ দিম? আৰু তেওঁলোকক বাৰম্বাৰ যিহেতুকে ৰিকুৱেষ্ট কৰা হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, তাৰপিছতে এইখিনি কৰা হৈছে। বেলেগে গৈ ইয়াতে পলিটিকেল প্ৰপোগেণ্ডা এইটো বেলেগ এটা কামে গভৰ্ণমেণ্টে ইউজ কৰিব, তেওঁলোকে এৰা নাই। তো ৰাজনৈতিক আৰু এইটো বঢ়াৰ কাৰণে বহুত দল সংগঠনে বিভিন্ন পাৰ্টিয়ে এইটো এটা উচ্চতামূলক বহুত কমেণ্ট কৰি আছে। কিন্তু গভৰ্ণমেণ্টৰ দায়িত্ব যিখিনি গভৰ্ণমেণ্টে আগতে তেওঁলোকক জনাইছিল, বাৰম্বাৰ তেওঁলোকে জনোৱাৰ পিছত তেওঁলোকে একো ষ্টেপ লোৱা নাই। তাৰ পিছত গৈ তেওঁলোকক অভিযানটো যিখিনি চলাব লগা হৈছে সেইটো দৰকাৰ নিমিত্তে কৰা হৈছে। আৰু তাতে তেওঁলোকৰে বহুত মাটি এতিয়ালৈকেও তেওঁলোকে বেদখল কৰি আছে। সেই বেদখল মাটিটো তেওঁলোকে বহুতে কেছ দিছে, 200 পৰিয়ালে। সেই কেছ যিখিনি দিছে গভৰ্ণমেণ্টে তেওঁলোকক হাত দিয়া নাই। কিন্তু আন মাটিবোৰ যিকেইটা 4,500 বিঘাৰ বা 7,000 বিঘাৰ কথা শুনি আছোঁ, ইমান বহল মাটি, তাতে হাজাৰো নিবনুৱা কাম কৰি তাত খাব পাৰিব। এই মাটিটো আমি কিয় বেলেগ এটা কাৰণত, যোন নেকি তাতে কোনো এক্সিষ্টেঞ্চ নাই, তেওঁলোকক আমি কিয় তাতে বহিবলৈ সুযোগ দিম? আৰু তেওঁলোকক বাৰম্বাৰ যিহেতুকে ৰিকুৱেষ্ট কৰা হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, তাৰপিছতে এইখিনি কৰা হৈছে। বেলেগে গৈ ইয়াতে পলিটিকেল প্ৰপোগেণ্ডা